3.3 কে নম্বৰ আছিল 2 নম্বৰ হয় নাই 2 নম্বৰ ইয়াত দুটা সমীকৰণ দিছে s - t = কিমান 3 আৰু দিছে s - 3 plus t by কিমান আছে 2 = 6 ঠিক আছে এতিয়া এটো আমি কি পদ্ধতিত কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিত বা সাবস্টিটিউশন মেথড ঠিক আছে তো মই সলিউশনত অলৰেডি শিকাইছিলো যে কি শিকাইছিলো s - t এটো স্ট্যান্ডার্ড ফর্মত আছে এটো আমি কি লৈ লম 1 নম্বৰ বনাই লম হৈ গল এতে 2 নম্বৰ এটো স্ট্যান্ডার্ড ফর্মত আছে জানো নাই এটো আমি কি কৰিব লাগিব এটো আমি স্ট্যান্ডার্ড ফর্মলৈ লৈ যাব লাগিব এটা কেনেকৈ লৈ যাম ইয়াত কি কৰিম মই 3 আৰু 2 এলসিএম লৈ লম এলসিএম কিমান হ'ব 6 এটা 3 ৰে 6 টো কেইবাৰ যায় দুবাৰ যায় সেই দুইটোৰ ওপৰৰ s টো পূৰণ কৰিব 2s মানে হৰৰে হৰ হৰণ কৰক আৰু যোনটো ৰিজাল্ট পাব হেটো লগটো পূৰণ কৰক প্লাস 2 ৰে এটো হৰণ কৰিব কিমান হ'ব 3 3 ৰে এটো পূৰণ কৰিব 3t = 6 ঠিক আছে তেতিয়া আমাৰ আনসাৰটো কিমান হৈ গ'ল 2s + 3t = 6 টো কি হৈছে হৰণ হেপিনে গলে পূৰণ তে ইয়াৰ লগত পূৰণ হৈ গলে 36 এইটো হৈ গ'ল 2 নম্বৰ এতিয়া আমি 1 নম্বৰ 2 নম্বৰ উলাই লও কিন্তু আমি জানো যে আমি প্ৰতিস্থাপন পদ্ধতিত আৰু এটা নম্বৰ উলিয়াই ল'ব লাগিব হেতু হল 3 নম্বৰ এটা 3 নম্বৰটো উলিয়াবলৈ আমি কি কৰিম এগেইন বা আকৌ কি কৰিম এতে এই 2 নম্বৰটোকে লৈ লম +3t = 36 তে 2s টো ইয়াত ৰাখি কিনি মই কি কৰিলো 36 3t টো হেপিনে পঠিয়াই কিনি -3t তাৰপিছত কি কৰিলি মই অকলে s টো হে ৰাখিম তে s টো ইয়াত ৰাখিলে কি হ'ব 2 টো ইয়াত পূৰণ হৈ আছে হেপিনে গলে কি হ'ব হৰণ 36 - 3t by 2 is number 3 s টোৰ আমি কি কৰিম মানটো s ৰ মান যিকোনো এটা সমীকৰণত বহাব তো আমি জেনাৰেলি 1 নম্বৰটো অলপ ইজি টাইপৰ হ'ব কাৰণ 2 নম্বৰটো অলপমান ক্ৰিটিকেল টাইপৰ আছে গতিকে আমি কি কৰিম 2 নম্বৰটো ক্ৰিটিকেল টাইপৰ কাৰণে আমি কি কৰিম 1 নম্বৰত বহাই দিম s ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এটা কি পাম 1 নম্বৰ চোৱা 1 নম্বৰ সমীকৰণটো কি আছে s - t = কিমান হয় 3 তো s টো তো s লিখিব মাইনাস s - t লিখিব দিছে হৈ গল এতিয়া আমি কিহৰ ভ্যালু পাইছো s ৰ ভ্যালু পাইছো তো s টো চেঞ্জ কৰিব লাগিব তো s টো কিমান আছে আমাৰ 36 - 3t by 2 36 - 3t by 2 কিহৰ পাতিলো আমি s ৰ মানটো পাতিলো s ৰ জায়গা তাছ আকৌ a - 2 তাৰছত t মানটো ta = 3 এতিয়া আমি এপিনে কৈ দিম অলপমান এতিয়া আমি কি কৰিম ইয়াত এলসিএম উলিয়াই লম ইয়াত তলত 1 আছে ইয়াত তলত 2 আছে তো এলসিএম টো আমাৰ কিমান হ'ব 2a হ'ব এলসিএম 2a হ'ব 2 হোৱাৰ পিছত কি হ'ব এইটো তো সেম বহিব 2 ৰে 2 টো হৰণ কৰিলে একবাৰ 36 - 3t তাৰপিছত মাইনাস ইয়াত তলত কি আছে 1 1 2 দুবাৰ 2 ৰে পূৰণ কৰিলো 2t আৰু এপিনে ইকুৱেল টু কিমান হৈছে 3 ঠিক আছে এতিয়া কি হ'ব 36 টো ইয়াত আও 3t আৰু 2t দুইটা মাইনাসত আছে সেম হল আমি কি কৰিম দুইটা যোগ কৰিম আৰু চিনটো একেই বহিব তো 3 2 5 5t চিন মাইনাসত এপিনে থাকিলে 2 টো তলত এপিনে 3t মই এটা স্টেপ কে দিছো নহলে শর্ট কৰি দিব পাৰি আকৌ 36 - 5t 2 ৰে 3 টো কি হৈ গল ইয়াত 2 টো হৰণ আছে এপিনে গৈ কি হ'ব পূৰণ হৈ গল এতিয়া কি কৰিম মই এই 5t টো ইয়াতে থলো এই 36 টো মই হেপিনে পঠিয়ালো তে হেপিনে পঠোৱা মাত্ৰকে কি হৈ যাব 6 - 36 এটাকে এতিয়া ইয়াত -5 টো ঠিক আছে মই আৰু এটা লাইন বহাই দিছো -5t = 6 পৰা 36 বিয়োগ কৰিলে কিমান হ'ল 30 আৰু ডাঙৰ চিন -30 এতিয়া কি কয় মাইনাস কাটিব নালাগে এপিনে আমি t টো ইয়াত থৈ কি কৰিলো -5 টো ইয়াত কি হৈছে পূৰণ হৈ আছে হেপিনে গলে কি হ'ব হৰণ তো -30 by -5 মাইনাস এ কাটি গল কিমান বাৰ কাটিলে 6 তো t ভ্যালু কিমান পাই গলো আমি 6 এতিয়া কি কৰিম আমি t ৰ মানটো যিকোনো এটা সমীকৰণত বহালে পাই যাও কিন্তু আমি বহাম কিহত সদায় 3 নম্বৰ সমীকৰণত বহাম কাৰণ 3 নম্বৰ সমীকৰণ কেলে বহাম 3 টো t টো এটা স্ট্যান্ডার্ড ফর্মত বনি আছে আমি অলৰেডি বনালো আমি এটা কি কৰিম t ৰ মান 3 নং সমীকৰণত বহুৱাই পাও কি পাও দে চাও s = কিমান আছে 36 - t 36 - 3t by 2 ইয়াতে কিহৰ মান বহুৱাব লাগিব t ৰ মানটো তো s
ইয়াৰ 36 minus 3 t মান কিমান আছে 6 পূৰণ হৈ আছে গতিকে 2 এতে কিমান হৈ গ'ল এপিনে 36 minus 18 by 2 এপিনে হৈ গ'ল 18 by 2 কিমান হ'ব 2 ৰে এটো 9 মানে s equal to কিমান পালো 9 ইয়াৰ আমাৰ আনসাৰটো কি হৈ গ'ল তেতিয়ালে s equal to 9 আৰু t equal to কিমান আছে আমাৰ 6 নেকি 6 এতিয়া হৈ গ'ল আমাৰ আনসাৰটো চাই যাবা অংকটো